কওকচোন ক'ৰ পৰা মিলখন ধৰি লৈ আহে? মিলটো আমি বিশেষ সূত্ৰে গম পাওঁ ভেলাখামাৰ এলেকাত মিল এটা চলি থকা বুলি। কিন্তু আমি যেতিয়া গৈ পাওঁ, মই আৰু মোৰ সহকৰ্মী, তেতিয়া মিলটো বন্ধ অৱস্থাতে পাওঁ। পাই পেলাই মিলটো আমি খুলি মেলি লৈ আহিলোঁ কৃষ্ণাই আঞ্চলিক বন কাৰ্যালয়, আৰু অলপ কম পৰিমাণৰ কাঠ পালোঁ, কাঠখিনিও লৈ আহিছোঁ। এটা মিল এটা জব্দ কৰিছে? মিল এটাই জব্দ কৰা হৈছে। আৰু এটা কথা, বিভিন্ন জেগাত মিল এতিয়া কাঠ চাৰিওফালে মানে কাঠৰ মিল কিন্তু চলি আছে, সেইটো আপোনালোকৰ কি ধৰণৰ? যিকোনো জেগাত আমাৰ অভিযান চলি আছে আৰু চলি থাকিব। যে আপোনালোকে সহযোগ কৰক অলপ আমাক, খালি আমাক অফিচত আহিয়ে যদি আপোনালোকে কয় মিল চলি আছে, অলপ সহযোগ কৰক, তেতিয়া আমাৰ আৰু অলপ সহজ হয়। আজি মিলটো ভেলাখামাৰ পৰা? ভেলাখামাৰ। কাঠ কিমানমান মূল্যৰ হ'ব? নাই, একদম কম মূল্যৰে কাঠ হ'ব। এতিয়া তাৰ ভেলুটো ওলালে সঠিকটো ক'ব পাৰিম।